হ'ব আৰু দেই আজি বিক্ৰমক লগ পাই বহুত ভাল লাগিব ন আজি যে তাক প্ৰথম লগ পাম মোৰ যে ভাবিয়ে লাজ লাগি গৈছে পাই ধেত তুমি জিলিকি থকা সুদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা এমিলি ও মা আহিছে মায়ে যদি গম পায় মই এটা কিতাপ পঢ়ি থকা নাই মোক যে আহি পেলাই কিবা পিঠিখন ফালিবহি এমিলি তোৰ পঢ়িব লাগে নে নালাগে হা মই পাকঘৰৰ পৰা শুনি আছো তই পঢ়াই এৰি পেলাই তই গান গাই আছ পৰীক্ষাত কি তোৰ সেয়া লিখিবলৈ আহিবনে এবাৰ যদি পাছ নকৰিলি মই মানুহৰ আগত নাকটোত থ'ব পাৰিম নে কচোন ওচৰ চুবুৰীয়াত ৰিজাল্ট দিলেই সোধে তই পাছ কৰিলি নাই মই কি বুলি ক'ম তই ফেইল কৰিলি মানে মা মানে মই পঢ়িয়ে আছিলোঁ জানানে এই পঢ়ি পেলাই মোৰ একেবাৰে টোপনি লাগি গৈছিলে সেইকাৰণে এনেই অকণমান গান গাইছোঁ তাতে আকৌ মোৰ লগৰজনী আহিব নহয় আমি একেলগে মানে পঢ়িম আৰু সেইকাৰণেহে অকণমান ৰেষ্ট লৈছোঁ বৰকে পঢ় যাতে মই পাকঘৰলৈকে শুনি থাকোঁ অঁ হ'ব মা মই আহিলোঁ খুৰী ভালনে আপোনাৰ আজি মই এমেলিৰ সৈতে পঢ়িবলৈ আহিছোঁ একেলগে ভালেই কৰিলা মাজনী তুমি পঢ়িবলৈ আহিছা মই যে বৰ ভাল পাইছোঁ জানানে আমাৰ এই এমিলি যে পঢ়াত একেবাৰে মন নাই তাই মই পাকঘৰৰ পৰা শুনি আছোঁ জানানে তাই পঢ়িব এৰি পেলাই গান গাই আছে তুমি কোৱাচোন বাৰু তাই এনেকৈ হ'লে কেনেকৈ বাৰু পাছ কৰিব বাৰু একেবাৰে ছোৱালীজনী পঢ়াত মন নাইকিয়া জানানে আপুনি এনে চিন্তা কৰিছে খুৰী আপুনি একেবাৰে চিন্তা নকৰিব এমিলি আৰু মই ভালকৈ পঢ়িম নহয় মই চিন্তা নকৰোঁ দিয়া মাজনী এতিয়া তুমি আহিছা যদি মই একেবাৰে চিন্তা নাই এমিলি তয়ো আকৌ পঢ়াত মন দিবি দিয়া মাজনী তোমালোক পঢ়া তেনেহ'লে হ'ব মা হ'ব খুৰী তই বাৰু অহাতকৈ দেৰি কৰিলি কচোন তোক বাৰু মই ৰাতিপুৱাতে জানো আহিবলৈ কোৱা নাছিলোঁ তই দেখোন জানই আজি মই ৰাজদীপক লগ কৰিব যাম বুলি নহয় এমিলি আজি ঘৰত বহুত কাম আছিলে জাননে 5টা বজাতে মায়ে পঢ়িবলৈ উঠাই দিলে মই মানে অকণ পঢ়িলোঁ পঢ়াৰ পিছতে মায়ে আকৌ চোতাল ঘৰ সাৰি পেলাই চাহ পানী বনালে তাৰপিছতে আকৌ দেউতাই অফিচ যাবলৈ সময় হ'ল যে মায়ে ভাত বনাই আছিলে মায়ে ভাত বনাই থাকোঁতে আৰু মায়ে মোক ক'লে অকণমান লাগি কৰি দিবলৈ তাতে মই মানে অকণ লাগি কৰি দি আছিলোঁ যে সেইকাৰণে ভাত পানী খাই কৰি আহোঁতে আৰু অকণমান সময় লাগিলে একো নাই দে অকণমান দেৰিকৈ আহিলি আৰু আহিলি যে সেইটোৱে মোৰ কাৰণে বহুত ঐ পাহি তই বাৰু মোবাইলটো আনিছনে মোৰ যে নহয় মোবাইলটো মায়ে ৰাখি থ'লে নহয় জাননে আজি ৰাজদীপক লগ কৰিব যাব লাগে মই বাৰু কেনেকৈ যাওঁ কচোন আৰু দুদিন হ'ল মই তাৰ সৈতে কথাই পতা নাই মায়ে মানে ফোনটো নহয় মই ৰাতি কথা পাতি আছিলোঁ ৰাজদীপৰ লগত কথা পাতি থাকোঁতে নহয় মায়ে দেখা পাই পেলাই ফোনটো লৈ গ'ল নহয় এতিয়া যে বুজি কেনেকৈ কথা পাতি ফোনে নাইকিয়া জাননে মই আনিছোঁ ৰ ফোনটো দি আছোঁ তোক এইটো ল ঐ এমিলি তই ফোনটো লোৱাৰ আগতে মোক এটা কথা কচোন তোৰ বয়ফ্ৰেণ্ড বিক্ৰমহে আছিলে ৰাজদীপ কেনেকৈ হ'ল মানে অঁ বিক্ৰমো মানে মোৰ বয়ফ্ৰেণ্ড আৰু ৰাজদীপো মানে মোৰ বয়ফ্ৰেণ্ডে হয় দুইটাই মানে অনলাইনতে মানে কথা পাতি থাকোঁতে মানে সিহঁতে মোক প্ৰপ'জ কৰিলে মই য়েছ কৈ দিলোঁ কিন্তু মই এটাকো দেখা নাই হ'লে আজি যে মই দুইটাকে আজিতো মোক দুইটাই লগ কৰিব মাতিছে আজি ৰাজদীপকে লগ কৰিব যাওঁ বিক্ৰমক কিবা এটা কৈ দিম বাৰু ইছ পাৰিছ আৰু দেই চাবি কিন্তু কোনোবা দিনাখন যিটো ধৰা পৰিলি নহয় একেবাৰে মানে বহুত ডাঙৰ কথা হ'ব আৰু খুৰী জানই নহয় খংটো খুৰীয়ে যদি কেনেবাকৈ গম পায় তোকতো সুদাই নেৰে লগতে যে মোকো একেবাৰে ঠিকছে গালি পাৰিব সেইকাৰণে যি কৰোঁ অকণমান ভাবি চিন্তি কৰিবি ল ফোন এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ হেত তেৰিকা গানটো গাই থাকোঁতে পাহৰিয়ে থাকিলোঁ মাজতে তামাম গান গাইছে দেখোনে ডেকা ল'ৰা কি পিছে প্ৰেমত পৰিছ নেকি ক'ৰবাত নাই এনেই আৰু অকণমান গাই কৰি থাকোঁ আৰু কি কৰিবি আৰু পিছে আজি ইমান দিনৰ মূৰত যে তোৰ মোলৈ মনত পৰিলে এনেইতো ডেকা ল'ৰা এপাক দেখিবলৈও নাই ভালে কৰিলি দে আজি ময়ো যোৱা নাইকিয়া নহয় ঘৰতে আছিলোঁ অকলে বৰো লাগি আছিলে তই আহিলি ভালে কৰিলি দে এতিয়া দুইটাই কথা পাতিব পাৰিম মানে ফোন এটা আহিছে মই কথা পাতি লওঁ তই মানে বহ আৰু
হেল্ল' ৰাজীৱ, কি কৰি আছা? তুমি যে মোক বেয়া নাপাবা দেই, জানানে? তোমাৰ লগত মানে আৰু সিদিনাখন যে ৰাতি কথা পাতি আছিলোঁ বাৰু দিয়া, পাতি থাকোঁতে মানে মায়ে গম পাই পেলাই আৰু ৰাতি মানে ফোনটো লৈ পেলাই গুচি গ'ল, জানানে? তাৰপিছত মোৰ হাতত বেলেগ ফোনো নাছিলে মই তোমাক ফোন কৰিবলৈ। এতিয়াই মোৰ লগৰ ছোৱালী পাহি যে তাই আহিছে, সেই তাইৰ পৰা ফোনটো লৈ পেলাই তোমাক মই ফোন এটা কৰোঁ। মই একো কৰা নাই জানানে, মোৰ মানে লগৰটো আহিছে যে সেই তাকে মানে আৰু কথা পাতি আছোঁ। মই মানে আজি অফিচ যোৱা নাই যে, সেইকাৰণে মানে আজি মানে এনেই আৰু যাবলৈ মন যোৱা নাই। আজি বোলো সিহঁতেই কাম কৰকচোন, মই নোহোৱাকৈ কিমানো সদায় অফিচ যাম, সেইকাৰণে আজি মই যোৱা নাই আৰু আছোঁ এই ৰুমতে। মানে মোৰ মানে এই ফ্লেটটোৰ মানে অকণমান ৰিপেয়াৰিং আছিল যে, সেই তাকে মানে আৰু সেইকাৰণে মই ঘৰতে থাকিলোঁ। পিছে আজি তোমাক লগ কৰাৰ কথা আছিলে নহয়? ঠিকে আছে দিয়া, মই বাৰু তোমাক আবেলি লগ কৰিম দেই। হেৰি নাই, মোৰ মানে গাড়ীখন মানে আজি অকণমান ছাৰ্ভিচিঙত যাব, তো মই ড্ৰাইভাৰটোৰ হাতত দি পঠাম। মই বাৰু হেৰি বাছতে যাম আৰু, তুমি বেয়া পাবা নেকি? বাপৰে, এখন কিন্তু কি কেছে? কেছটো দেখোন নগেন, কি কাম দালালি মাৰি আছে। নাই দিয়া, হ'ব, কোনো কথা নাই। তুমি বাৰু গাড়ীতে মানে বাছতে আহিবা আৰু যেনেকৈ আহিবা আৰু। মই বাৰু যাম দিয়া আবেলি, ঠিক আছে? মোৰ লগত কিন্তু পাহিও যাব, নহ'লে আকৌ মায়ে মোক যাবলৈ নিদিব নহয়, হ'বনে? হ'ব, আহিবা আৰু মই অপেক্ষা কৰি থাকিম, হ'বনে জানো? অ'কে বেবী, তেনেহ'লে টাটা, আমি আবেলি লগ পাম। বাপৰে, তই মস্ত হাৰামি দেই। কেছটো কি পিছে? ইমান দালালি মাৰি আছিলি যে, ক'ৰবাত ডাঙৰ ঘৰৰ জীয়ৰী পতালি নেকি পিছে? আবে নকবি আৰু বুজিছ, মানে ফেচবুক চলাই থাকোঁতে আৰু মাল এটা পালোঁ, মালটো তামাম লাগিছিল বে। তাৰপিছত আৰু বোলো বাপেককে ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাই দিলোঁ। তাই একচেপ্ট কৰিলে নহয়। বা ব্যক্তিৰ যি কথা, ময়ো পাই কেৰজত প্ৰপ'জে মাৰি দিলোঁ বুজিছ। তাইকে লগতে য়েছ বুলি ক'লে, মই বোলো ভালেই হ'ল, মুৰ্গীজনী ফচিছে। তাৰপিছত আৰু কথা পাতি আছোঁ আৰু, কিন্তু সেই আৰু তাই আজি মোক লগ কৰিব, তাকে আৰু চাওঁ কি হয়। তাকে মালটো হাতৰ পৰা নগ'লে হ'ল আৰু, মালটো পূৰা মজা আছে। থেংক ইউ পাহি, তই ফোনটো দিয়াৰ কাৰণে। মই নহয় ৰাজদীপৰ সৈতে কথা পাতিলোঁ আৰু সি কৈছে আজি লগ কৰিম বুলি। হেৰি তই জানো ন, মায়ে মানে মোক ক'তো যাবলৈ নিদিয়ে আৰু মোৰ কথা বিশ্বাসো নকৰে। মই ওলাই যাম বুলি ক'লে মায়ে মোক গালিহে পাৰিব। তই প্লিজ এটা কাম কৰিবি না, তই মাক কিবা এটা কবি না আৰু কিবা এটা বাহানা বনাবি যাতে আমি আবেলি ওলাই যাব পাৰোঁ। আৰু তইও কিন্তু মোৰ লগত যাব লাগিব দেই। হে ভগৱান, তই যে মোক ক'ত ফচালি কচোন? মোৰ যে খুৰীলে বৰ ভয় লাগে জানোনে, গালি দিব বুলি। হ'ব আৰু দে, তই কৈছ যেতিয়া শুনিব লাগিবই। হ'ব বাৰু দে, কিবা এটা বাহানা বনাম বাৰু।